হাই ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত মই ভিডিঅ' এটা বনাবলৈ লৈছোঁ। আজি হ'ল 28 তাৰিখ, 28 মে' আৰু মোৰ ল'ৰাটো আজি জন্মদিনৰ কাৰণে মই ঘৰতে নিয়ম অকণ সৰুকৈ কৰিছোঁ আৰু তাৰ বাৰ্থডে হিচাপে মই আজি বাৰ্থডে পতা নাই। কাৰণ মানে কি হ'ল, বহুত অসুবিধা, এতিয়া মানুহজনো আহিবলৈ দিগদাৰ, 11টা বজাতে দোকান বজাৰো বন্ধ কৰে। সেইকাৰণে এইবছৰ তাৰ জন্মদিন পাতিব তেনেকৈ নোৱাৰিলোঁ। আৰু মই ভাবিছোঁ তাৰ জন্মদিন যিহেতু অকণমান এনেই সৰু ল'ৰা ছোৱালী মাতি পেলাই অকণমান পায়স বনাই মই ল'ৰা ছোৱালীখিনিক বনাই খুৱাওঁ আৰু ৰাতিলৈ আমি ঘৰতে ভাত এসাঁজ খাম। তেনেকেই তাৰ বাৰ্থডেটো আৰু নিয়ম এটা কৰি থৈ দিওঁ। তাকে ভাবিছোঁ সৰুকৈ ভিডিঅ' এটাও বনাই পেলাওঁ আৰু কিনো কৰোঁ কি নকৰোঁ সেইখিনিও আপোনালোকক দেখুৱাই যাওঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব আৰু এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে শেষলৈকে চাব। আৰু মই এতিয়া প্ৰথমে পায়স বনাই আছোঁ আৰু আজি মই ৰেচিপি শ্বেয়াৰ নকৰোঁ, কাৰণ মই পায়স বনোৱা বা ৰাতি ভাত মাংস বনোৱা সেইবোৰনো কিনো দিম। সেইটো কাৰণে এইফালে পায়স সেয়া মই ডাঙৰ কুকাৰ এটা লৈছোঁ আৰু 2 লিটাৰ গাখীৰ লৈছোঁ। চাউল আপোনাৰ দুমুঠিমান হ'ব, তেনেকৈ দি মই পায়সকণ বনাওঁ। আৰু তাৰ ল'ৰা ছোৱালীখিনি মাতি তাত কেনেকৈ মানে আগফালে খেলি থাকে, সিহঁতকে মাতি আনি খুৱাই দিম তাৰ জন্মদিন বুলি, আৰু তাৰো মনটো কিবা এটা ভাল লাগিব। আৰু আপোনালোকেও তাক আশীৰ্বাদ কৰিব, তাৰ আহিবলগীয়া দিনবোৰ খুব ভাল হয় আৰু ভালেৰে যেন সি পাৰ কৰিব পাৰে, প্ৰত্যেকটো কথাতে তাৰ ভাল হৈ যায়, সেইটো আমিও চিন্তা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ দিব। আৰু সেয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাওক। এইখিনি মই পায়স বনাই আছোঁ। পায়সখিনি হোৱাগৈ নাই, মই সিজাই আছোঁ। তাৰ লগৰ ল'ৰাখিনিও আহিলে। মই যিখিনি পায়স আৰু মিঠাই প্ৰসাদ প্লেটত মই সজাই সিহঁতক খাবলৈ দিবলৈ লৈছোঁ। হাই ফ্ৰেণ্ডছ, পাছবেলা সৰু সৰু ল'ৰা ছোৱালীক পায়স খোৱালোঁ, মিঠাই তেনেকৈ আপোনালোকক দেখুৱাইছোৱে। খোৱাই বোৱাই হৈ গ'ল। এতিয়া ঘৰৰ মানুহখিনিয়ে আমি খানা এটা খাওঁ বুলি ভাবিছোঁ। মই এতিয়া পোলাও বনাবলৈ লৈছোঁ। আমাৰ ঘৰত কিবা এটা মানে স্পেচিয়েল কিবা এটা কৰিলে পোলাওটো থাকেই, পোলাও মাংস। আগৰ নিচিনাকৈ মই পোলাও বনাই আছোঁ আৰু এনেকৈ মই ফ্ৰাই কৰি থৈ গৈছোঁ। সেইখিনি ভাত বনাই থৈছোঁ আৰু ৰেচিপি হিচাপে নিদিওঁ, এনেই কিনো কৰোঁ আৰু ল'ৰাটোৰ জন্মদিনৰ কাৰণে এইকণকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। এতিয়াই মই বনাবলৈ আৰম্ভ কৰিছোঁ। এনেকৈ ডাঙৰ ডেক্সি এটা লৈ লৈছোঁ, যিহেতু মোৰ অকণ সৰহ আছে ভাত। আৰু এনেকৈ ৰিফাইন তেল দি পেলাই প্ৰথমে এনেকৈ পিঁয়াজখিনি ভাজি আছোঁ ৰঙচুৱা হোৱালৈকে। তাত বাটাৰ দিম, গৰুখিনি দিম। আৰু আগতে মোৰ পোলাওৰ ৰেচিপি দিয়া আছে, সেইটো মানে পোলাওৰ ৰেচিপিটো মই সম্পূৰ্ণকৈ দেখুওৱা নাই, সেইটো মানে মাজে মাজে মই অকণমানকৈ দেখুৱাই গৈছোঁ আপোনালোকক। পোলাওখিনি বনোৱা হৈ গ'ল, মই দেখুৱাইছোঁ ৰ'ব। এইখিনি পোলাও বনালোঁ। তাৰ পাছতে এতিয়া মই চিকেনখিনি বনাবলৈ লৈছোঁ। এইখিনি 1 কেজি মই চিকেন লৈছোঁ। এতিয়া কেৰাহীখন পাতি লৈছোঁ, এতিয়া বনাই লওঁ। বনোৱাৰ পাছত মাজে মাজে বাৰু আপোনালোকক দেখুৱাই থাকিম। মাংসখিনি হৈছেগৈ আৰু বনাই আছোঁ। এতিয়া 8টা বাজিলে ৰাতি। তাৰপৰা প্লেইন ভাতো বনালোঁ, তাৰপৰা চালাড বনালোঁ, তাৰপিছতে আকৌ পদিনা চাটনি বনাই, এতিয়া পাপৰ ফ্ৰাই কৰিম। তাৰপৰা খানা ৰেডি হৈ যাব। তাৰপৰা আপোনালোকক আকৌ দেখুৱাই আছোঁ। মোৰ মাংসখিনি ৰেডি হৈ গ'ল, ধুনীয়াকৈ বনালোঁ। তাৰপিছতে এতিয়া মই পাপৰ ফ্ৰাই কৰিবলৈ এখন সৰু কেৰাহী পাতি লৈছোঁ। তাৰপৰা পাপৰটো ফ্ৰাই কৰি লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই সঁচাকৈ ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু নেক্সট বেলেগ এটা ভিডিঅ' লৈ আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই।